গাইজ মানে জীৱনত দুখ আজি মানে কি হ'ল মই স্কুলৰ পৰা আহি আছিলোঁ স্কুলৰ পৰা আহোঁতে ঘৰ পালোঁহি ঘৰ গেটখন খোলোঁতে মানে টিককৈ এটা মাংস চেণ্ট আহিলে মই থাকিব নোৱাৰিলোঁ এনেকুৱা ধুনীয়া গোন্ধালে মই মানে একদম তত নাই পোৱা ডাইৰেক্ট ঘৰৰ ভিতৰলৈ সোমাইছোঁ ঘৰৰ ভিতৰত সোমাই পিনে কাপোৰ চাটো দলিয়াই একদম গা পা ধুই ডাইৰেক্ট মই ডাইনিং টেবুলত বহি পিনে মই মাক কৈছোঁ ভাত দিয়া মায়ে কৈছে ইমান তত নাই পোৱা হৈ গ'লিছ যিটো ভাতটো দি দিছে ভাতটো দিলে এইফালে মোক দাইলটো দিলে মই দাইল নাই লোৱা কিন্তু মই জোলৰ লগতে ভাত খাম মই দাইল নাই লোৱা মই মা ভিতৰলৈ সোমাই গৈছে আকৌ পাকঘৰলৈ সোমাই গৈছে মই বোলো আনিব মায়ে আহি পাই সুধা হাতে আহিছে তাৰপিছত মায়ে কি কৈছে ৰখি আছে যে কেলে নাই খোৱা মানে ওচৰ চুবুৰীয়া মানুহবোৰে ইমান মছলা কেলে দিয়ে মানে ইমান মছলা দি কেলে বনায়